खुलुमबाय बड'लेण्ड खौरांनि स्टुडिअ आं रामेन बर' बिटिआर सुक्ति खालामनायनि उनाव तामुलपुराव एबसुनि जर'खा जथुमा दिपेन बर'आ एबसुनि गोदान आफादगिरि महरै सायख'जाबाय। 12 फेब्रुवारि खालाराव बाक्सा जिल्लानि सिङाव थानाय बर' बाजार ओनसोलनि हिमगिरि बर' मिडियाम गोजौ फरायसालिनि लेङाइ फोरोंगिरि लहित दैमारिया आजिरा मोनबाय। खुलुमबाय बड'लेण्ड खौरांनि गासै नायगिरि नोंथांमोनखौ अननाय मोजां मोननाय आरो सिबिनायखौ बावहरनानै दिनैनि रादाबाव बरायबाय। बिटिआर सुक्ति खालामनायनि उनाव तामुलपुराव एबसुनि जर'खा जथुमा दिपेन बर'आ एबसुनि गोदान आफादगिरि महरै सायख'जाबाय। सम आरो थासारिजों गोरोबना खामानि मावगोन मिरु एबसुनि बानजायनायाव बाक्सा जिल्लानि तामुलपुर महकुमानि सिङाव थानाय तामुलपुर गोजोन फोथाराव साननैनि आबुं हाबाफारिजों 12 आरो 13 खालाराव दुलाराय बर' फरायसा आफादनि जर'खा जथुमाया जोबनानै थांबाय। थांनाय बावैसो सान सिगां बड'लेण्ड टेरिटरियेल रिजन सुंद'यै बिटिआर गोरोबथा खालामनायनि उनाव खुंफुंनाय दुलाराय बर' फरायसा आफादनि जर'खा जथुमानि गिबि साननि हाबाफारिनि थान्दै मेलाव आथिखाल इयुन आरो फैगौ समफोराव दुलाराय बर' फरायसा आफादनि मावनांगौ खामानिफोरखौ लानानै गुवारै सावरायलायनाय जायो। ছাত্র সংগঠন ছাত্র ছাত্রীর কারণে সমাজের কারণে জাতির কারণে কাম করাটো আমার প্রধান লক্ষ্য আর তার বাদেও যিখিনি সমস্যা সমাজত নতুন নতুন সমস্যাবিলাক দেখা দিব এই সমস্যাবিলাক আমি ভালদৰে সমাধান কৰিবৰ কাৰণে আমি যত্ন ল'ম আৰু কাম কৰি যাম। নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা দীঘলীয়া সময় সংগ্ৰামৰ মাজেদি বা বিভিন্ন পৰিৱেশৰ মাজেদি যাত্ৰা কৰি পেলাই আমাৰ যি সোণালী জয়ন্তী বৰ্ষ আমি পাৰ কৰিছোঁ আৰু ইয়াত যিখিনি নেতৃত্ব লৈছিল সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে কনকেশ্বৰ নাৰ্জাৰী আৰু বাণেশ্বৰ বসুমতাৰীকে ধৰি পেলাই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম চানচুমা সুন্দৰ বসুমতাৰী ইউজি ব্ৰহ্ম আৰু আজি তাৰিখত প্ৰমোদ বড়োলৈকে ৰেংগৰা নাৰ্জাৰী তো ইয়াৰ যি কৰণীয় যিখিনি কামবিলাক আছে বড়ো জাতি উন্নয়নৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰ একেলগে সমানে উন্নয়নৰ কাৰণে আৰু আমাৰ পিছপৰা অঞ্চলত আমি নিজৰ অধিকাৰক লৈ পেলাই নিজৰ ভাষা সংস্কৃতি কলা সংস্কৃতিক লৈ পেলাই বা নিৰাপত্তা লৈ পেলাই আমি কেনেকৈ জীয়াই থাকিম বা এই সমস্যাবিলাক কেনেকৈ আমি মীমাংসা কৰিম সেই সকলো দিশটো চালি জাৰি চাই পেলাই আমি ভৱিষ্যত কিছু কাৰ্যপন্থা লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ যিখিনি আমাৰ ঘোষণা কৰি থোৱা যিখিনি মিছন আছে শিক্ষাৰ দিশত কাম কৰা সাংস্কৃতিক দিশত কাম কৰা বা সামাজিক দিশত সচেতনা আনা লগতে আমাৰ সমাজত চলি থকা যিবিলাক বেআইনী যিবিলাক কাৰ্যকলাপ মানে মদ মানে জুৱা ভাং বা ডাইনী যি প্ৰথা এই সকলো দিশ আমি অনাগত দিনত আমি কাম কৰি যাম আৰু এইটো কাম কৰিবৰ কাৰণে যিখিনি আমাক সহায় সহযোগিতা লাগে সকলো দিশৰ পৰা আমি বিচাৰিম। मख'नो गोनांदि बे जथुमानि गेजेरजों एबसुनि मावफुं आफादखौ सिफायनानै गोदान आफाद दाफुंनाय जायो। दुलाराय बर' फरायसा आफादनि जर'खा जथुमा हाबाफारिजों लोब्बा लाखिनानै गोदानै सायख'नानै लायो एबसुनि आफादगिरि महरै मुस्रि दिपेन बर' आरो गाहाय नेहाथारि महरै मुस्रि लरेन्स इस्लारि बिथांमोनखौ। दुलाराय बर' फरायसा आफादनि बारग' आफादगिरि प्रमोद बर'आ खौरांगिरिनि सिगाङाव बुङो दि थांनाय बोसोराव खुंफुंनाय एबसुनि जर'खा जथुमायाव मावफुंनो लानाय बिथांखिफोरखौ फिन मावफुंनाय आरो सोलोंथाइ समाजखान्थि राजखान्थि आरो रांखान्थि बिथिङाव माबोरै खामानि मावनांगौ बेनि थाखाय गुवारै थान्दै मेलनि गेजेरजों थि खालामनाय जायो। आरो अहाकालि এই 2 দিন আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পেচিয়েল কনভেনশ্যন আছে। যোৱা বনৰগাঁও যিটো কনভেনশ্যন আছিলে ইয়াত আমাৰ বহুখিনি কথা আলোচনা কৰিবলৈ ৰৈ গৈছে কাৰণ সেই সময়ত ডিছকাশ্যন চলি আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আছামৰ লগত আলোচনা চলি আছিলে আৰু সেই আলোচনা চলি থকা কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ বহুখিনি বিষয়ক লৈ পেলাই আমি সেই সময়ত আলোচনা কৰিব পৰা নাছিলে আৰু আমাৰ যিটো প্ৰতিনিধি সভা সেই প্ৰতিনিধি সভাত আমাৰ কাৰ্যসূচী কৰ্মসূচী সব ৰচনা কৰা হয় কিন্তু তাত আমি কিছুমান কথা আধৰুৱাকৈ ৰাখিব লগা হৈছিলে আৰু সেইকাৰণে আজি আৰু কালি এই 2 দিনত বিটিআৰ চুক্তি হোৱাৰ পিছত নিখিল বড়ো ছাত্ৰ সন্থাৰ
আমাৰ ৰাজনৈতিক আন্দোলনৰ কৰ্মপন্থাটো কেনেকৈ হ'ব আৰু বাকী যিখিনি ইস্যু নিখিল বড়ো ছাত্ৰ সন্থাৰ শৈক্ষিক দিশত কাম কৰা সামাজিক দিশত কাম কৰা অৰ্থনৈতিক দিশত কাম কৰা সমাজৰ বিভিন্ন সমস্যাক লৈ কাম কৰা সেই কথাবিলাক লৈ পেলাই সেই ইস্যুবিলাক লৈ পেলাই আজিৰ পৰা আলোচনা কৰা হ'ব আৰু অহাকালিলৈ ফ্লেগ হোষ্টিং হ'ব আৰু ইয়াৰ পিছত তামোলপুৰবাসী ৰাইজে চুক্তি কৰা নেতৃত্বক আদৰণি জনাব বিচাৰিছে তাত আমি অংশগ্ৰহণ কৰিম গতিকে 2 দিনীয়া কাৰ্যসূচী লৈ এই স্পেচিয়েল কনভেনশ্যনটো তামোলপুৰত অনুষ্ঠিত কৰা হৈছে আমি আশা কৰোঁ এই কনভেনশ্যনটো সুকলমে চলি যাব আৰু ইয়াৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ ভৱিষ্যত দিশ নিৰ্ধাৰণ কৰিব পাৰিম মই সেইটো আশা কৰিছোঁ बे बुहुमाव रावबो अराय समनि थाखाय नङा 10 बोसोरनि उनाव प्रमद बर' बिथाङा एबसुनि आफादगिरि बिबाननिफ्राय आजिरा लाबाय दीपेन बर' बिथाङा गोदानै आफादगिरिनि बिबानखौ रुजुनबाय बाक्सा जिल्लानि सिङाव थानाय तामुलपुराव मिरु बर' फरायसा आफादा गोनां जथुमा लानानै बिबान सोलायनाय हाबाफारिखौ मावफुंनाय जायो खौरां मोननाय बादिब्ला बिखा फुवारनानै बर' माहारिनि थाखाय मावबोनाय प्रमद बर' बिथाङा बर' फरायसा आफादनि आफादगिरि मासि बिबाननिफ्राय आजिरा लाबाय आरो गनायजाथाव दीपेन बर' आरो लरेन्स इस्लारि बिथांमोना आफादगिरि आरो नेहाथारि बिबानखौ फारियै रुजुयो মই প্ৰথমে নিখিল বড়ো ছাত্ৰ সন্থাৰ মোৰ যিবিলাক আগৰ নেতৃত্ব তেখেতসকলৰ ওচৰত মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ মই ইউজি ব্ৰহ্ম ডাঙৰীয়া ৰঞ্জৰা নাৰ্জাৰী ডাঙৰীয়া ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াকে আদি কৰি আগৰ যিবিলাক নেতৃত্ব তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু এপছুত এই 11 বছৰে সভাপতি ইয়াৰ আগত 4 বছৰ উপসভাপতি 4 বছৰ AGS এই দীৰ্ঘ সময়খিনিত যিখিনি কৰ্মকৰ্তাই মোক সহায় কৰিলে সেই কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ বড়ো জনগোষ্ঠীৰ শ্বহীদসকলক মই এই সময়ত নমস্কাৰ জনাইছোঁ মই স্মৰণ কৰিছোঁ আৰু তেখেতসকলৰ স্বৰ্গীয় যি আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ এই দীৰ্ঘদিন যিটো নিখিল বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচী বিভিন্ন সংগ্ৰামত মোক সহায় কৰা বড়ো জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিলৈ মই এই সময়ত ধন্যবাদ জনাইছোঁ বড়ো সাহিত্য সভাৰ নেতৃত্বৰ পৰা আদি কৰি বড়োৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দই আমাক সহায় কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ মোৰ পৰিয়ালৰ সকলো ব্যক্তিলৈ মই ধন্যবাদ জনাইছোঁ মোক ইমান বছৰে মোক বাহিৰত ঘূৰি পেলাই তেনেকৈ কাম কৰিবলৈ সুযোগ দিলে অসমৰ বিভিন্ন বুদ্ধিজীৱী অসমৰ দল সংগঠনৰ নেতৃবৃন্দ জাতীয় সংগঠন ৰাজনৈতিক সংগঠনৰ নেতৃবৃন্দ যিসকলে বিভিন্ন সময়ত বড়ো সমস্যা সমাধানৰ কাৰণে বা আমাৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে যিবিলাক কাম আমি হাতত লৈছিলোঁ তাত সহায় কৰাৰ কাৰণে মই সকলো বড়ো আৰু অসমৰ বুদ্ধিজীৱীসকলক মই ধন্যবাদ জনাইছোঁ বিভিন্ন ছাত্ৰ সংগঠনৰ সভাপতি সম্পাদকসকলক মই ধন্যবাদ জনাইছোঁ অসমৰ আমোলাসকলক মই ধন্যবাদ জনাইছোঁ যিসকলে আমাৰ বিভিন্ন ইস্যুবিলাকত যেতিয়া মই এপ্ৰ'চ কৰিছিলোঁ তেখেতসকলে ৰেছপন্স দিছে দিল্লীৰ কিছুমান আমোলাসকল আছে তেখেতসকলক ধন্যবাদ জনাইছোঁ এই সময়ত মই এই সকলৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম আৰু দীৰ্ঘদিন ধৰি মোক বড়ো জাতিটো সেৱা কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি কিঞ্চিত হ'লেও কাম কৰিবলৈ সুযোগ দিয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতি মই চিৰকৃতজ্ঞ হৈ থাকিম বড়ো জনগোষ্ঠীটো বহুত দিশৰ পৰাই এটা ডিচিপ্লিন জনগোষ্ঠী এই জনগোষ্ঠীৰ বহুত ভাল গুণ আছে যদিও সংগ্ৰামৰ সময়ত কিছুমান ভুল কৰাৰ কাৰণে কিছুমান ব্যক্তিয়ে বড়ো জনগোষ্ঠীৰ প্ৰতি কিছুমান কথা ক'ব বিচাৰে মই বড়ো জনগোষ্ঠীৰ এজন ব্যক্তি আৰু এজন নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মী হিচাপে যিখিনি কাম কৰিলোঁ আজি মই যিখিনি বুজিলোঁ বড়ো জনগোষ্ঠীটো সঁচাকৈ এটা দায়বদ্ধতা বুজি পোৱা মৰম স্নেহৰ মাজেৰে জীয়াই থাকিব বিচৰা এটা জনগোষ্ঠী গতিকে বড়ো জনগোষ্ঠীক লৈ পেলাই কাৰো একো ভয় কৰিব লগা বা তেনেকুৱা চিন্তা কৰিব লগা একো নাই সংগ্ৰাম কৰিছিলে সংগ্ৰামত হয়তো বহুত কাম কৰিব লগা হৈছিলে য'ত এটা দুটা ভুল হৈ গৈছিলে সেই কথাটো যাতে পাহৰি যায় আৰু মই ক্ষমা বিচাৰিছোঁ বড়ো জনগোষ্ঠীৰ মোৰ নিজৰ সংগঠনৰ মোৰ আগৰ যিবিলাক মোৰ এডভাইজাৰসকল আছিলে ইয়াৰ লগতে মই বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ বা সংবাদ মাধ্যমৰ পৰা আদি কৰি বিভিন্ন ব্যক্তিৰ ওচৰত ক্ষমা বিচাৰিছোঁ বহুত সময়ত হয়তো অবাঞ্ছিত কথাবিলাক ক'ব লগা হ'ল বা কিছুমান ডিবেট কৰিব লগা হ'ল সেইকাৰণে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ আৰু অনাগত দিনত নিখিল বড়ো ছাত্ৰ সন্থাক সকলো সহায় কৰি যাব বুলি
थामथि बर' गोरोबथानि उनाव बर' माहारिखौ फोथांना लाखिनो आरो जौगालांहोनो थाखाय बर' फरायसा आफादा राजखान्थिखौ लानानै गोनो गोथो जागासिनो थानायखौ नुनो मोननाय जादों। बावैसो सिगांबो बिथां प्रमद बर'आ बुंदोंमोन दि रायजो राजाफोरा लुबैयोब्ला गोदान राजखान्थि हान्जा दाफुंनाय जागोन मानोना थाखानाय बर'लेण्ड पिपल्स फ्रन्ट राजखान्थि दोलोआ रायजो राजाफोरनि गोसोखौ दाद खालामनो हायाखै आरो रायजो राजाफोरा राजखान्थियाव सोलायनायखौ लुबैदों। बेनिखायनो फैगौ एप्रिल दानाव खुंफुंजानो गोनां बिटिआर बिसायख'थियाव गोदान राजखान्थि हान्जाया बाहागो लानो हागोनखौ जोङो मिजिंथिनो हायो। মই নিজকে এডজাষ্ট কৰিব পাৰিম বুলি এতিয়াও মই কল্পনা কৰিব পৰা নাই, কাৰণ ৰাজনীতিত এতিয়া মানুহ নালাগে। ৰাজনীতিত প্ৰয়োজনতকৈ বেছি মানুহ আছে। সমাজ গঢ়াৰ কাৰণে মানুহ লাগে, সমাজ সংস্কাৰৰ কাৰণে মানুহ লাগে, জাতিটো প্ৰতিষ্ঠা কৰাৰ কাৰণে মানুহ লাগে, দুখীয়া ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে মানুহ লাগে, নিবনুৱা যুৱকসকলৰ কাৰণে কাম কৰাৰ কাৰণে মানুহ লাগে, সংস্থাপনৰ পথ আমি ওলাব লাগিব। আজি বিভিন্ন আমাৰ দৰিদ্ৰ ৰাইজে, গ্ৰাম্য অঞ্চলৰ ৰাইজে বিভিন্ন সমস্যাত পৰি আছে। আমাৰ যুৱবিলাক গুজৰাট হাৰিয়ানাত যাই পেলাই হাজিৰা কৰিব লগা হৈছে, নিজৰ মাটিডোখৰত ভাল খেতি এটা কৰিব পৰা নাই। এই গোটেই সমস্যা কাম কৰিবলৈ আমাক মানুহ লাগে। গতিকে মই নিজকে সেই কামবিলাকৰ মাজত থাকি মই সেই আমাৰ যুৱকসকলৰ মাজত, যিসকলে এশটা সমস্যাত ভুগি আছে, যি পৰিয়ালবিলাকে এশটা সমস্যাত ভুগি আছে, এই সমাজত থাকি কাম কৰিবলৈ নিজকে এটা সুযোগ ল'বলৈ মই বিচাৰোঁ বা তেনেকুৱা এটা কাম কৰিবলৈ মই বিচাৰোঁ। तामुलपुराव बावैसो खुंलांनाय जर'खा हाबाफारियाव सावरायनायाव बेफोरनि फारसे सावरायनानै थांखि लानाय जायो होननानैबो जोङो मोनथिना मोननाय जादों। मख'नो गोनांदि समजों लोगोसे गावस्रालांनाय बर' बिग्रायारि NDFB हानजाफोरनि मोनब्रै दालाय आफादफोराबो चिरां जिल्लानि सिङाव थानाय बिजनीआव मंगलबार खालि खौसे जायो। रुपहिनिफ्राय मलिल दैमारिनि रिपर्ट, बड'लेण्ड खौरां। थांनाय 2 फेब्रुवारि खालाराव बाक्सा जिल्लानि सिङाव थानाय बर' बाजार ओनसोलनि हिमगिरि बर' मिडियाम गोजौ फरायसालिनि लेङाइ फोरोंगिरि लहित दैमारि बिथाङा आजिरा मोनो। आंनि स्कुलाव मावनाय इयारा जाहैबाय 39 बोसोर जादों, खिन्थु गभर्नमेन्ट प्रभिन्सियेलाइज जानायखौ दरमा मोननाय आंनिया 28 बोसोर जादों आरो। दिनै नोंथाङा आजिरा मोननानै गोसोखौ माबायदि मोनदों? गोसोखौ मोनसे रंजानायबो मोनदों आरो मोनसे दुखु नांदों। मानो होनबा जे जोङो बे फरायसालिखौ आंना न' खाथिथारथ', नायफाम हदाय नाय माबा मोनसे सोरबा माबा खालायबाय नामा, मोसौ मोसा हाबना अयथासार खालायबाय नामा, बेबायदि मोनसे दायित्व थानाय बायदि मोनोमोन आरो। दा बेखौ आं सोरखौबा बुंनोबो हायोमोन आरो होसो गोदावनोबो फैनो हायोमोन। दा जितु आजिरा मोननाय हिसाबै बेखिनि मोनथाया गैया मोनदों आरो, बेखिनि दुखुआ बेखिनिल'। जोंनि खौरांगिरिनि सोंथियाव गावनि गोबाव सम फोरोंगिरि मावबोनायफोरखौ फोरमायथियो बेबायदिहाय। रुपहिनिफ्राय खौरांगिरि मलिल दैमारिनि रिपर्ट, बड'लेण्ड खौरां। बड'लेण्ड खौरांनि गासै नायगिरि नोंथांमोननिसिम अननाय मोजां मोननाय आरो सिबिनायखौ फिन बावहरफिनबाय आरो लोगोसेनो बड'लेण्ड खौरांनि दिनैनि रादाबखौ एसेबांनो फोजोबनाय जाबाय। गोजोन्थों।